একদম চাফাকে ভালদৰে ধুবা আৰু ৰ'দত শুকাবা। এইটো আমাৰ আমিও লাজ কৰিছিলোঁ আগত, গাঁৱলীয়া জাগাত এই অসুবিধা বুলি ক'বলৈ টান পায়, ভিতৰত সোমাই থাকে। কিন্তু তোমালোকে সেইখিনি সময় এনেকা নাভাবিবা যে মোৰ কিবা এটা হেৰি হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আমি ৰক্তহীনতা অৰ্থাৎ এনিমিয়া দূৰীকৰণ সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ অন্য এটি অংগনবাড়ী কেন্দ্ৰলৈ গৈ। আৰু সেই সভাখনত ANM বাইদেউ আৰু অংগনবাড়ী ছুপাৰভাইজাৰ বাইদেৱে কেনেদৰে কিশোৰী, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলক বুজাই দিলে ৰক্তহীনতা দূৰীকৰণ সম্পৰ্কে, সেই বিষয়ে আপোনালোকে ভিডিঅ'টি চাওক। আগলৈ আপোনালোকে যাতে মোৰ এনেদৰে ভিডিঅ'সমূহ চাই উপকৃত হ'ব পাৰে, তাৰ বাবে আপোনালোকে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'টি চাই কেনে পালে। তোমালোকক মাটিতো শুব দিয়ে নেকি? অসুবিধা হ'লে বিচনাত খোৱা নে মাটিত খোৱা? বিচনাত ন? আজিকালি কিন্তু ইমানেই পিছ পৰি থকাও নাই বুলিও ক'ব নোৱাৰোঁ। আমি যিবিলাক অলপ পাহাৰীয়া জেগাবিলাকত দেখিছোঁ যে তেওঁলোকৰ গৰ্ভৱতী প্ৰসূতি অৱস্থাত মাটিত শুব দিয়ে আৰু কিশোৰী অসুবিধা হ'লে মাটিত শুব দিয়ে। সেইবিলাকত যোৱাবাৰ গৈছিলোঁ আমি এইখন সময়তে, তেতিয়া পাইছোঁ। সেইবিলাক কৰিব নালাগে, বিচনাতে হেৰি কৰিবা আৰু খোৱাত ভালদৰে খাদ্য খাব লাগে, কাৰণ আমাৰ শৰীৰৰ পৰা বহুত তেজ যায়, হয়নে নহয়? তো নিজৰ ভাল ভাল বস্তুবিলাক খাব লাগিব, আইৰণ জাতীয় বস্তু খাব লাগিব আৰু তেনেকৈ যত্ন ল'ব লাগিব। আৰু আইৰণ টেবলেট যদি স্কুলৰ পৰা দিয়ে খাবলৈ ভয় নকৰিবা, খাবা। আৰু পেলুৰ ঔষধো দিব বাইদেউ কেতিয়াবা। য'ৰ পৰা হ'লেও পাবা, তোমালোকে হস্পিটেলত হ'লেও পাবা বা আমাৰ অংগনবাড়ীত হ'লেও পাবা আৰু স্কুলত হ'লেও পাবা, ছাপ্লাই আছে, সেইটো দিব, দিয়া নাই যদিও দিব। আৰু পেলুৰ ঔষধ খাবা। পেলু নাই মোৰ নাখাওঁ বুলি ক'ব নালাগে, খাবা, চবেই খাবা, পেলু চবৰে থাকে। বেছি হ'লেও আমাৰ পেলুৰ পৰাও আমাৰ হিমোগ্ল'বিন কমি যায়, ৰক্ত হেৰিটো কমি যায় আৰু ৰক্তক্ষৰণ হয়, সেইটো আমি যত্ন ল'ব লাগিব। এনেকৈ এইবিলাক কথা জানিবলৈ তোমালোকক আজি ইয়াতে মাতা হৈছে। বিশেষ তেনেকুৱা ধৰণৰ একো নাই যে কিয় মাতিছে, কি কৰিছে, এনেকুৱা নহয়। কিন্তু তোমালোকৰ আমাৰ নিজৰ হেৰিখিনি ল'বলগীয়া যত্ন বা সচেতনৰ কাৰণে এতিয়াৰ পৰাই তোমালোকে সচেতন হ'ব লাগিব। এনেকুৱা ধৰণৰ মিটিং হৈ থাকে, তোমালোকে সুবিধা পালে আহিবা আৰু পঢ়াত হেলা নকৰিবা। পঢ়িলেহে তোমালোকে ভাল হেৰি হ'বা, বুজি পোৱা হ'বা, নপঢ়িলেতো নহয়, হয়নে নহয়? আৰু আমাৰ আইসকলক যিখিনি হেৰি ভেকচিনৰ কথা বাইদেৱে ক'লে, এতিয়া তাৰমানে গুজৰাটৰ পৰা আমাৰ এতিয়া অসমলৈ আহিছে। এই যোৱা 30 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে, 4 এপ্ৰিললৈকে এই ৰক্তহীনতা বুলি কয়, পোষণ পখৰা বুলি কৈছে তেওঁলোকে, এইটো পতা হৈছে। এতিয়া ৰক্তহীনতাৰ বিষয়ে ক'ব লাগিলে আমি প্ৰথমৰ পৰাই আমি কিশোৰীসকলক পুলি পুতিলে সৰুৰ পৰা লালন পালন কৰিব লাগে। পানী দিয়াৰ পৰা বা সাৰ গোবৰ দিয়ালৈকে যেনেকৈ লালন পালন কৰিব লাগে, ঠিক তেনেকৈ এতিয়া তোমালোক আজি কিশোৰী হৈ আছা, কাইলৈ তোমালোকে কি হ'বা? বিয়া হ'বা। বিয়া হোৱাৰ পিছত এজনী গৃহিণী হ'বা, তাৰপিছত কি হ'বা? তোমালোকে এজনী মা হ'বা। মা কেনেকৈ হ'বা? মা হ'ব লাগিলে তোমালোকে শাৰীৰিক হিচাপে সুস্থ হ'ব লাগিব। শাৰীৰিক হিচাপে যেতিয়া সুস্থ কেনেকৈ হ'বা? এতিয়াৰ পৰা হ'ব লাগিব, যিহেতুকে এতিয়া তোমালোক প্ৰত্যেক মাহে মাহে তোমালোকৰ ৰক্তক্ষৰণ হৈ থাকে। প্ৰত্যেক মাহে মাহে আমাৰ খাতি অসমীয়াত মাহেকীয়া হোৱা বুলি কয়। মাহেকীয়া হ'লেতো এই ৰক্তক্ষৰণ হৈ থাকে। গতিকে সেই হিচাপে তোমালোকে পুষ্টিকৰ খাদ্য খোৱাটো জৰুৰী আৰু পুষ্টিকৰ খাদ্য খাব লাগিব। আৰু এতিয়া আমাৰ ছোৱালীবিলাকে কি কৰে? স্কুলত গ'লে হওক, স্কুল কলেজত গ'লে তাৰপিছত ছুটিৰ বা আজৰি টাইমত কি কৰিব? হোটেলত যাব, কি ফাষ্ট ফুডবিলাক খাব। আৰু ঘৰত মাহঁতে বনোৱা শাক পাচলি কিবা বনালে সেইটো আহি কেতিয়াও খাবৰ মন নাযায়। তাৰমানে কিয় খাবৰ মন নাযায়? হোটেলত কি খালোঁ? এই ফাষ্ট ফুড খাই আহিলোঁ নহয়। ফাষ্ট ফুড খাই অহাৰ বিনিময়ত ঘৰত বনোৱা মায়ে কিমান ধুনীয়াকৈ এইটো
সন্মত হিচাপে মাহঁতে বনাই থৈছে, কিন্তু সেইটো বস্তু তোমালোকৰ মুখত নালাগে। সেইটো কথা নহয়। মানে খাদ্য খাব লাগে, ভালকৈ খাদ্য খাব লাগে। যিকোনো বস্তু খালেইতো নহ'ব, সেইবিলাক বস্তু খাবা, কেতিয়াবা খাবা, নোখোৱাকৈ নালাগে। কিন্তু যে কিছুমান এনেকুৱা ছোৱালী আছে, মানে বাহিৰত গ'ল নহয়, স্কুল কলেজত গ'ল, মানে আহিব আবেলি সময়ত, কেতিয়াও মানে খাব ইচ্ছা নকৰে, ঘৰত ভাত খাব ইচ্ছা নকৰে বা যিকোনো বস্তু খাব ইচ্ছা নকৰে। গতিকে মানে তোমালোকে এইকাৰণে ক'লোঁ যে মানে সুষম আহাৰ খাব লাগে। এতিয়া কথাটো হৈছে কি, এই ৰক্তহীনতাৰ কাৰণে যিবিলাক মানে আমি খাদ্য খাওঁ, সেইবিলাক বস্তুটো তোমালোকে ভালেই নাপাবা। যেনে কচু, কলডিল, কাচকল, এইবিলাকত মানে কি হয়, মানে প্ৰচুৰ পৰিমাণে কি থাকে, আইৰণ জাতীয় খাদ্য থাকে। অকল মই তোমালোককে কোৱা নাই, গৰ্ভৱতী মাতৃসকলকো কৈছোঁ। এইটো টাইমত যেতিয়া মানে ডেলিভাৰী সময়লৈকে মানে যদি হিমগ্ল'বিন বুলি কয়, হিমগ্ল'বিনটো যদি ঠিকে থাকে, তেতিয়াহ'লে গৰ্ভৱতী বা ডেলিভাৰী টাইমত ধৰক তেজ দিব লগা নহয়। সেইকাৰণে কষ্ট কৰি হ'লেও এই বস্তুবিলাক খাব লাগে। আৰু আমাৰ ঘৰতে পায় এইবিলাক, কিন্তু এতিয়া দামী বস্তু হ'লে, এতিয়া বেদানাত প্ৰচুৰ পৰিমাণে থাকে, ডালিম চালিমত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, সেইবিলাকো খাব পাৰি। কিন্তু সকলোৱেতো সেইবিলাক বস্তু কিনিব নোৱাৰে। গতিকে ঘৰতে পোৱা বস্তুখিনিয়ে খাব লাগে। পুনৰবাৰ কৈছোঁ, প্লিজ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ মই অশেষ ধন্যবাদ জনালোঁ।